Hello friends, welcome back to my channel. আজি আকৌ এটা ঠাইলৈ যাবলৈ ওলাইছোঁ। এইটো ব্লগ আপোনালোকৰ কাৰণে বনাই আছোঁ। ঘৰৰ ওচৰতেই এটি ধুনীয়া প্লেচ আছে, আমি আজি তালৈকৈ গৈ আছোঁ। ঠাইখিনি সৃষ্টিনগৰ বুলি কয়। তাতে ধুনীয়া ধুনীয়া ভিলাও বনাই আছে, কমাৰ্চিয়েল ভিলা। তো আপোনালোকক যিখিনি পাৰোঁ তাত গৈ আমি দেখাম। তো বলক আমাৰ লগত। এইখন গেট আমি পালোহি সৃষ্টিনগৰ। এইখন গেটেৰে আমি সোমাই যাব লাগিব। ৰাতি দেখিবলৈ বহুত ধুনীয়া এইখিনি। এতিয়া পাৰিলে মই ক্লিপ যদি পাওঁ ৰাতিৰ মই ইয়াতে এড কৰাই দিম, চাই ল'ব। এতিয়া আমি সোমাই যাম এইফালে। সেইখিনি ভিডিঅ' বনোৱা এলাও নাছিল, সেইকাৰণে আমি অলপ টাইম ভিডিঅ'টো বনোৱা নাই। তাৰপিছত সৃষ্টিনগৰৰ মেইন এৰিয়াখিনি আমি পাৰ হৈ পিনে আহিলোঁ। আহি পিনে এই জংঘলৰ মাজে মাজে সৰু এটা ৰাস্তা গৈছে, এই ৰাস্তাটোৰে গৈ আছোঁ। আৰু এফালে চাওক ব্ৰহ্মপুত্ৰ নৈখন, এইফালে দেখা পাব আপুনি। তাৰপিছত আমি এখন সৰু চাই গাঁও পাম, গাঁওখন পাৰ হৈ যাব লাগিব আমি। আমি গৈ আছোঁ। ধুনীয়া শান্ত পৰিৱেশ, একদম একো হাল্লা নাই, অন্তি চৰাই চিৰিকটিৰ মাত আৰু ধুনীয়া ঠাণ্ডা বতাহ। আগত আৰু বেলেগ কিছুমান মানুহ আছে, ৰৈ আছে ইয়াতে। আমি ইয়াতে অলপ সময় কটাম, পাৰ কৰিম অলপ সময়। তাৰপিছত আমি ইয়াৰ পৰা যামগৈ। আপোনালোকক দেখাই লওঁ অঞ্চলটো কেনেকুৱা, চাই লওঁ। গুৱাহাটী নুনমাটি অঞ্চলত থাকে যদি অলপ সময়ৰ কাৰণে টাইম স্পেণ্ড কৰিব আপোনালোকে ইয়াতে আহিব পাৰে। ধুনীয়া শান্ত পৰিৱেশ, ওচৰত বহুত মানুহ আছে। গাড়ী ৰখাই পিনে অলপ আগুৱাই আহিছোঁ। এইফালে অলপ বালিচৰ টাইপ এৰিয়া আছে নৈ পাৰত। পানী ইমান বেছি হোৱা নাই নদীত এতিয়া, নহ'লে এইবোৰ যি ঠাইত আমি আছোঁ পানীত তল যায় এইবোৰ ঠাইত। গৈছোঁ আপোনালোক দেখাবলৈ, চাওক এইবোৰ বালিচৰ। পানী আৰু বাঢ়িলে এইবোৰ পানীৰ তল যাব। এইখন পাহাৰখন, এই গছৰ তলত আমি স্কুটি ৰখাই পিনে আহিছোঁ। এইজন মোৰ বন্ধু আহি আছে।
এইখন চাওক নদীৰ পৰা ফালৰি কাটি অহা এখন মানে কি বুলি কওঁ বিল টাইপ হৈ আছে আৰু নদীৰ পৰা কাটি খাইছে এইখিনি মেইন নদীৰ লগত কানেক্ট হ'ব পৰা নাই এতিয়া বৰষুণৰ অভাৱৰ কাৰণে তো আমি তাৰ পাৰলৈ যাই আছোঁ তাৰ পৰা আমি পাহাৰখনতো অলপমান যাম তাৰ পৰা আমি হৈ যাম লগটো শেষ কৰিম আমিও ঘৰত যাম বেলেগ কামো আছে অলপ এইখন চাওক পৰা ফালিটো কাটি অহা পুখুৰী বা বিল টাইপ এইখন বিল বুলিয়ে ক'ব পাৰি পানী বহুতখিনি শুকাইছে ৰ'দ দিয়াৰ কাৰণে বৰষুণ বহুত দিন নাই চ' ৰ'দ দি আছে সেইকাৰণে পানী বহুতখিনি শুকাইছে এইবোৰ অঞ্চলতো পানী আছিল তো শুকাইছে এতিয়া এইখন জংঘলৰ মাজৰ বিল যেন লাগে কিন্তু ব্ৰহ্মপুত্ৰৰ পৰাই ফালৰি কাটি অহা এইখন আগতে এটা সময়ত আমি আহিছিলোঁ ইয়াতে গা ধুইছিলোঁ তো গাইজ এইখিনি অঞ্চল চোনচালিত পৰে সৃষ্টিনগৰৰ ভিতৰে আহিব লাগে আহি পিনে এইখন জংঘল হয় এইখন পাহাৰখন পাৰ হৈ পিনে গৈ পিনে চপাইদং বন্দা ওলাব পাৰি তো আমি এইখিনি অঞ্চলত আছোঁ ব্ৰহ্মপুত্ৰৰ কাষতে এইখিনি বাৰিষাত এনে বেলেগ টাইমততো এইখিনিত পানী হয় কিন্তু এইবাৰ পানী হোৱা নাই এতিয়ালৈ তো এইখিনিত আহি পিনে ভাল লাগে মানুহবোৰ আহি পিনে সময় কটাই ইয়াতে গৰমত এই গছবোৰৰ তলত মানুহবোৰ বহি থাকে সকলোৱে কথা বতৰা পাতে খেলা ধূলা কৰি পিনে থাকে আৰু ঠাণ্ডাৰ দিনত পিকনিক স্পটো হয় এইটো এটা তো আহি ভাল লাগে আৰু চাওক অঞ্চলটো কেনেকুৱা তাৰপিছত আমি পাহাৰৰ ফালে যাম তাৰ সেইফালে ভিডিঅ' দেখাম আপোনালোকক পাহাৰৰ ওপৰৰ পৰা কেনেকুৱা দেখি দেখাম অলপমান যাম ঠিক আছে ব'লক পাহাৰৰ ফালে যাওঁ এডাল ডাঙৰ আমৰ গছ ক্লাছ মই 9ত থাকোঁতে এইফালে যেতিয়া আহিছিলোঁ দেখিছিলোঁ এইখনতো মানুহৰ মুখ যেন লাগে দেখাত চাওক এইখিনি আমি আগতে খোজকাঢ়ি গৈছিলোঁ এইফালেৰে একদম আগলৈ ৰাতিপুৱা আহিছিলোঁ লগৰ 7-8জন বন্ধুৰ সৈতে তো তেতিয়া আমাৰ লগত কোনো ধৰণৰ মোবাইল ফোন বা গাড়ী তেনেকুৱা একো নাছিল তো তেতিয়া একো ভ্লগৰ কথা আমি ভাবাও নাছিলোঁ আহিছিলোঁ ফূৰ্তি কৰিছিলোঁ হাঁহি ফূৰ্তি কৰি গৈছিলোঁ গা ধুইছিলোঁ আজি আপোনালোক দেখাবলৈ আহিছোঁ কেনেকুৱা শান্ত পৰিৱেশ নীৰৱ পৰিৱেশ একো হাই হাল্লা নাই আপোনালোকে ইয়াতে সময় কটাবলৈ আৰামত আহিব পাৰিব আপুনি ফেমিলি হওক ছিংগল হওক কাপলছ হওক ইয়াতে আহিব পাৰে ইউ মষ্ট ৱেলকাম সমস্ত আপোনাৰ দুখ কষ্ট পাহৰি থাকিব এই ঠাইলৈ আহি পিনে আপুনি গৰমত পাহাৰত আহি খামি অৱস্থা নাই একেবাৰে তথাপিও আহি আছোঁ আপোনালোকৰ কাৰণে ব্লগ বনাবলৈ ঠাইবোৰ দেখাবলৈ মোৰ লগৰজন আগত ৰখি আছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইকছ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়া ইন ফিউচাৰ অহা ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে ইজিলি পাব বহুত ভাল লাগিছে কথাবোৰ ভালকৈ ক'ব পৰা নাই সেইকাৰণে আপোনালোকৰ কাৰণে আৰু বেলেগ বহুত ভাল ভিডিঅ' মই বনাম তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইকছ কৰিব এইখন মোৰ পিছফালে পাহাৰখন ঠিক আছে ইয়াৰ পৰা আপোনালোকে দেখাব পিছফালৰ এইখন নৈখন বেক কেমেৰা মই দেখাই আছোঁ আপোনাক ভালকৈ দেখিছেনে পিছফালে আমি যিখিনি ঠাইত গৈছিলোঁ সেইখিনি পিছফালে দেখি আছে দেখা যোৱা অলপমান আগলৈ যাম তাৰপিছত আমি নাযাওঁ আৰু বেছি
ক্লাছ 9 থাকোঁতে আহিছিলোঁ। এইটো পাথৰত আমি বহিছিলোঁ আগতে। এতিয়া লগৰ বন্ধুবোৰ বহি পিনে ইয়াতে খাই ফূৰ্তি কৰিছিলোঁ। চব এইফালে বাইক লৈ আহিছে মানুহ, আমি আঁতৰিছোঁ। এতিয়া গৈ থাকোঁ, ইয়াৰ পৰা অলপ টাইম বহিলোঁ, আমি সময় কটালোঁ। তো পাহাৰ উঠি উঠি নামোতে বহুত গৰম লাগিছে, কম ঘামি অৱস্থা নাই। তো এতিয়া গৈ থাকোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু চাই ব্লগ এইখিনি অলপমান দেখাই আছোঁ আপোনালোকক। তাৰপিছত ভিডিঅ'টো আমি বন্ধ কৰিম। ঠিক আছে।